What is up YouTube? Welcome back to my channel Vlogging with Manas. আৰু আজি আমি এখন ঠাইত গৈ আছো ঠাই মানে হল এখন দোকান যত বিশেষ ধৰণৰ আৰু বহুত ধৰণৰ কিছুমান চিঠি পায় তো কি ধৰণৰ চিঠি কিমান দাম কেনে কি সেই গোটেইবিলাক আমি সুধিম আৰু ভালদৰে বস্তুবিলাক চাম তো ব্লগ ভিডিওটো আমি ষ্টাৰ্ট কৰো আৰু দোকানখনলৈ যাও দোকানৰ মালিকক মই অলৰেডি মেছেজ কৰি কৈ থৈছো যে আমি গৈ আছো আৰু হি আহিব দিছে আৰু গৈ কেনে চাও কি আছে কি নাই ব্লগ ভিডিওটো ষ্টাৰ্ট কৰো এয়া আহি পালো আমি কাৰ্ড ঘৰ শ্ৰী গণেশ কমপ্লেক্স বৰপেটা ৰোডৰ একদম মাজতেই এয়া আমি পুনে আহি পালো বৰপেটা ৰোডৰ কাৰ্ড ঘৰ তাৰ ভিতৰলৈ যাওঁ গৈ বাকি কেনেকুৱা কি বস্তুবিলাক চাওঁ এয়া আমি বৰ্তমান শ্ব'ৰুমখনৰ ভিতৰত আৰু শ্ব'ৰুমৰ মালিকজন আমাৰ লগতে আছে মোৰ চিনাকি হয় ফ্ৰেণ্ডৰ নিচিনা ক'ব ডাঙৰ দাদাৰ নিচিনা ক'ব পাৰা তো দাদাজনৰ নাম হৈছে ৰাজীৱ এওঁলোকৰ ফেচবুকতো চাগে হেৰি আছে পেজ এখন আছে তাত গৈ চাব পাৰিব আৰু বস্তুবিলাক আপোনালোকক দেখুৱাও কেনেকুৱা হয় কিমান দাম কিমান ধৰণৰ পৰা ষ্টাৰ্টিং হয় মেক্সিমাম প্ৰাইচ কিমানলৈকে আহে তো গোটেইবিলাক বস্তু দেখুৱাম আপোনালোকক বলক আমি ইয়াত চাওঁ এতিয়া তো মোৰ পিছপিনে এই সেকশনটো ইয়াত বাৰ্থডে চুৰাকৰণ অন্নপ্ৰসন এনেকুৱা ধৰণৰ কাৰ্ডবিলাক সব আছে আৰু কোনোবা যদি লগুণদানী হয় ব্ৰাহ্মণ মানুহবিলাকৰ তো সেই লগুণদানীবিলাকৰো যিবিলাক নিমন্ত্ৰণৰ চিঠি দিয়ে সেই চিঠিবিলাকৰো ভৰপূৰ বহুত ধৰণৰ ভেৰাইটি আছে আৰু বিয়াৰ সেকশনটোতো আপোনালোকে চালে বহুত ধৰণৰ আছে ইপিনে ষ্টকৰ কোনো অভাৱ নাই যিমান কোৱান্টিটি লাগে সিমান কোৱান্টিটি সাপ্লাই ইয়াত হৈ যাব আৰু সুধিলোঁ তেওঁলোকে ক'লে যে মিনিমাম 4 পৰা 5 টকাৰ পৰা ষ্টাৰ্ট হয় সিহঁতৰ ৰেঞ্জবিলাক আৰু হাইষ্টটো ক'ব নালাগে এইটো বহুত ধৰণৰ ৰেটত বা ভেৰাইটিত আহি যাব ইয়াত তো ষ্টকবিলাক দেখাওঁ আৰু কিছু যদি সুধিব লগা থাকে ইনকুৱাৰী কৰিব লগা থাকে ডিছক্ৰিপশ্যনত তেওঁলোকৰ কণ্টেক্ট নম্বৰ দিয়া থাকিব এড্ৰেছটোও দিয়া থাকিব আপোনালোকে আহি চাব পাৰিব এই গোটেইখিনিত এই বাৰ্থডে চুৰাকৰণ অন্নপ্ৰসনৰ কাৰ্ডবিলাক ইয়াত গোটেইখিনি ইয়াতেই পায়
এখন মোৰ হাতত এখন চিঠি আছে বৰ্তমান এখন চাব পাৰিব ইমান ডাঙৰ দেখিবলৈও ধুনীয়া আৰু ওজন আছে কিতাপৰ নিচিনা ওজন দামী হ'ব বস্তুটো চাগে চাব ভিতৰত বা তামাম দেখিবলৈ বৰ ধুনীয়া দেই একদম মানে আগত তেনেকুৱা এলবামবিলাক আছিল আমি ফটোজ ৰখা আছিলোঁ তেনেকুৱাই কোনোবা চখিন মানুহবিলাকৰ কাৰণে খুব ভাল বস্তু এইটো একদম দেখিবলৈ ধুনীয়া এই চাব কিতাপৰ নিচিনা খুলিব পাৰি আৰু ওজন আছে ৱেট আছে বস্তুবিলাকত মেটেৰিয়েলৰ কোৱালিটি A1 পাব এইটো মানে বেগ এই হয় বেগ ধৰণৰ এইটো সোমাই দিয়ে এইটো বেগ ছিষ্টেমৰ মানে এই চিঠিটো আপুনি ইয়াত বেগৰ নিচিনা এনেকৈ সোমাই ভিতৰত দিব পাৰিব আৰু কোনো বাহিৰত পঠাব গ'লে খুব সুবিধা আৰু ভালদৰে লৈ যাব পাৰিব কেৰি কৰিব পাৰিব বস্তুবিলাক আৰু এটা বহুত ভাল বস্তু পালোঁ সেইটো আপোনালোকে যেতিয়া চিনেমা চাব এই বিয়াত যে যায় সিহঁতে এনভেলপ থাকে এনেকুৱা গিফ্ট এনভেলপ বুলি কয় এইটো এইবিলাকত সিহঁতে যে পইচা সোমাই দিয়ে তো আপুনি সেইবিলাকো পাব বহুত ধৰণৰ আছে ভেৰাইটি দেখিবলৈ এইবিলাক বহুত ভেৰাইটি প্ৰাইচত আহে ষ্টাইলতো আহে তো এইবিলাক ল'ব পাৰিব আৰু গোটেই ধৰণৰ সুবিধা ষ্টক এভেইলেবল আছে এড্ৰেছটো ইজি একদম বৰপেটা ৰোডৰ বজাৰৰ মাজতেই বাহিৰত ডাঙৰ এখন বৰ্ডিঙৰ লগা আছে তো ডেছক্ৰিপশ্যনত এড্ৰেছটো মই দি দিম আপোনালোকে আহিব পাৰিব চাব পাৰিব দাম দৰ কৰি আপোনালোকৰ পচন্দ হিচাপে যোনটো আপোনালোকৰ ভাল লাগে সেইটো ল'ব পাৰিব ইয়াৰ পৰা ভেৰাইটি চাব পাৰে দোকানখনৰ মানে এটাৰ পৰা এটা ওপৰত কোৱালিটি চাব একদম কিতাপৰ নিচিনা ন কোৱালিটিবিলাক মোটা আৰু ভিতৰৰ মেটেৰিয়েলটো বহুত ভাল ৱেট আছে বস্তুবিলাকৰ সেইটো চাব পাৰে আৰু এটা বস্তু মাইণ্ড কৰিব এনেকুৱা শ্ব'ৰুম আমাৰ লোৱাৰ আছামত নাই ৰঙিয়াৰ পৰা ষ্টাৰ্ট কৰোঁ ৰঙিয়া নলবাৰী বৰপেটা ৰোড বৰপেটা টাউন বঙাইগাঁও কোকৰাঝাৰ নাই এনেকুৱা ওৱান এণ্ড অনলি কাৰণ মই এই শ্ব'ৰুমখনৰ অহাৰ আগতে মই গোটেইখিনি ৰিচাৰ্চ কৰি লৈছিলোঁ যে এনেকুৱা দোকান আছে নাই আৰু মেক্সিমাম চিটি দোকান আপুনি এনেকুৱা টাইপৰ মেবি গুৱাহাটীত পাব পাৰে বা এই ঘৰৰ ওচৰৰ নিজৰ টাউনৰ মাজত থকা দশকৰ্মাৰ ভাণ্ডাৰত থাকে এনেকুৱাকৈ ইউনিক প্ৰডাক্ট আপুনি ক'তো নাপাব তো ইয়াত আহিব চাব পাৰিব ল'ব পাৰিব ৰেটছ বহুত কম একদম যোনটো মাৰ্জ প্ৰডাক্ট সেনেকুৱা মাৰ্জত দাম আহিব আৰু নিজৰ পচন্দ মতে চাই কিনে লৈ যাব পাৰিব ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ